Everyone, welcome back to our channel sistermasti97. আজি হৈছে 17 জুলাই আৰু মই যাব ওলাইছো এখনি অভিনন্দন অনুষ্ঠানলৈ 2022 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকক আজি অভিনন্দন জনোৱা হৈছে গতিকে মই তালৈকে যাবলৈ ওলাইছো আৰু আজি দিনটো খুব বেছি গৰম সেই গতিকে হোৱাইট চাদৰ এখন পিন্ধিছোঁ সিম্পল হয় আৰু পিন্ধিবলৈ খুব আৰামদায়ক গতিকে আজিৰ অনুষ্ঠানটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক আমি অনুষ্ঠানত আহি পালোহি আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে 12 নং প্ৰেক্ষাগৃহত আৰু আজিৰ এই অনুষ্ঠানত বহুতো গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ কৰা হৈছে এজন দুজনকৈ ব্যক্তি আহিছে আৰু সমূহ ৰাইজ গোট খালে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰা হ'ব লগতে আমাৰ প্ৰাথমিক সমিতিৰ সভাপতি আমাৰ মাজত তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব বিএছ মণি চামৰা আমাৰ মাজত সকলোৱে পৰিচিত তথা চেতন চাহ বাগিচাৰ জ্যেষ্ঠ সহ-পৰিচালক ৰাজদীপ কৰ্মকাৰ চাহ ডাঙৰীয়াও আমাৰ মাজত উপস্থিত হৈছেহি তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব ৰশ্মিৰেখা চামৰাই আৰু এগৰাকী আমাৰ সহ-পৰিচালক আমাৰ পল্লৱ গোহাঁই ছাৰ তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু চৌচনী ছাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আৰু আমাৰ সদৌ অসম চাহ সমাজৰ প্ৰতিষ্ঠাপক তথা গুৰি ধৰোঁতা আৰু অন্যতম এজন আমাৰ মাজত উপস্থিত আছে গুণধৰ চাহ ডাঙৰীয়া তেখেতকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সম্বৰ্ধনা জনাব এছ পি চাহ এইভাবে আমাৰ ডিব্ৰুগড় জিলা ভিত্তিত যিসকল চাওৰা ছাত্ৰ ছাত্ৰী 2022 বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সেই সমূহ ছাত্ৰ ছাত্ৰীক আজি বিশেষভাৱে অভিনন্দন জনাবৰ উদ্দেশ্যে আয়োজিত এই সভাৰ পৰিচালক অৰ্থাৎ সঞ্চালক মহোদয় তথা ডিব্ৰুগড় জিলা সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়া ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ডাঙৰীয়া আমি আজি যি অভিনন্দন অনুষ্ঠান এইখিনি 2022 চনৰ 22 বৰ্ষৰ যিখিনি ল'ৰা ছোৱালী সুখ্যাতিৰে আমাৰ আওৰা সমাজৰ ল'ৰা ছোৱালীসকলে ছাত্ৰ ছাত্ৰীসকলে পাছ কৰি আহিছে উত্তীৰ্ণ হৈ আহিছে আমি ডিব্ৰুগড় জিলাৰ ভিত্তিত তেখেতসকলক আমি অভিনন্দন ও সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমি আশা ৰাখিম তেখেতসকলে আমাৰ এই সমাজৰ কাৰণে আগলৈও আমাৰ পৰীক্ষা যেনেকৈ
সুখ্যাতি আৰু নাম কৰি আমাৰ সমাজখনক উজ্জ্বলিত কৰিলে ঠিক তেনেকৈ ভৱিষ্যতেও তেওঁলোকে আমাৰ এই সমাজক উজ্জ্বল কৰি আগবঢ়াই নিব। আৰু আজিৰ এই অনুষ্ঠানত তেখেতসকলক আমি অভিনন্দন আৰু সম্বৰ্ধনা জনাম। আজিৰ এই অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানটি মই উদ্বোধন কৰিলোঁ। সফলতা আৰু বিফলতা এই দুটা বস্তু সদায় আপেক্ষিক, কিন্তু এই আপেক্ষিক কথাটো আমি বহু সময়ত উপলব্ধি কৰিব নোৱাৰোঁ। বহু সময়ত আমি আপেক্ষিক কথাটো প্ৰাধান্য দিব নোৱাৰোঁ। মই এজন ব্যক্তিৰ এটা সাক্ষাৎকাৰ দুটামান কথাৰে তোমালোকক এই বক্তব্যত আগবঢ়াবলৈ চেষ্টা কৰিম। মই অলপতে এটা ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ টিভিত এতিয়া সাক্ষাৎকাৰ এটা মই চাইছিলোঁ। তাত এজন বিখ্যাত ব্যক্তিৰ ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰাৰ কাৰণে তেওঁ সেই সাক্ষাৎকাৰ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰিছিলে। আৰু নিমন্ত্ৰণ কৰাৰ পিছত সাংবাদিকে তেওঁক প্ৰথম এটা প্ৰশ্ন সুধিছিলে যে আজি আপুনি ইমান ডাঙৰ এটা ব্যৱসায়ত সফলতা লাভ কৰিছে, এই সফলতা লাভ কৰা আঁৰৰ কাহিনীটো কওকচোন। আপুনি কি কাৰণেনো আজি পৃথিৱীৰ ভিতৰত এজন সফল ব্যৱসায়ী হিচাপে নিজক প্ৰতিপন্ন কৰিব পাৰিছে, ইয়াৰ সফলতা আঁৰৰ কাহিনীটো কি, এইবুলি প্ৰশ্ন কৰা হৈছিল। তেতিয়া ব্যৱসায়ীজনে মাত্ৰ দুটা শব্দ কৈছিলে। তেওঁ কৈছিলে যে শুদ্ধ সিদ্ধান্ত। এই শুদ্ধ সিদ্ধান্তৰ কাৰণে তেওঁ ব্যৱসায়ত সফলতা লাভ কৰিছে বুলি তেওঁ ভাবে। সাংবাদিকজনে লগে লগে তেওঁ প্ৰশ্ন কৰিলে, ছাৰ আমি বুজি পালোঁ যে আপুনি শুদ্ধ সিদ্ধান্তৰ কাৰণে সফলতা লাভ কৰিছে, কিন্তু এই শুদ্ধ সিদ্ধান্ত আৰু কথা কি, যিটো কাৰণে আপুনি শুদ্ধ সিদ্ধান্ত ল'ব পাৰিলে। তেতিয়া ব্যৱসায়ীজনে মাত্ৰ এটা শব্দ ক'লে, সেইটো হৈছে অভিজ্ঞতা। তাৰপিছত সাংবাদিকজন খুব চতুৰ, তেওঁ লগে লগে আকৌ দ্বিতীয় প্ৰশ্নটো কৰিলে, ছাৰ আপোনাৰ আমি দুটা কথা গম পালোঁ যে এটা আপুনি ব্যৱসায়ত সফলতা লাভ কৰা আৰু এটা শুদ্ধ সিদ্ধান্ত আছে, দ্বিতীয়টো হৈছে অভিজ্ঞতা। তিনি নম্বৰ কথাটো কি, যে যিটো অভিজ্ঞতাৰ কাৰণে যিটো আপুনি অভিজ্ঞতা লাভ কৰিলে সেই অভিজ্ঞতা আৰু কথাটো কি। তেতিয়া ব্যৱসায়জনে ক'লে যে মোৰ ভুল সিদ্ধান্ত। অৰ্থাৎ আমি যদি পাঁচটা শব্দ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে মানুহে জীৱনত যিকোনো কাৰণত যিকোনো পৰিস্থিতিত ভুল সিদ্ধান্ত ল'ব পাৰে। ভুল সিদ্ধান্ত লোৱাটো স্বাভাৱিক। আমাৰ মানুহৰ জীৱনত যিকোনো কাৰণতে ভুল সিদ্ধান্ত এটা হ'ব পাৰে, কিন্তু সেই ভুলটোক আমি অভিজ্ঞতা হিচাপে লৈছোঁ নাই, অভিজ্ঞতা হিচাপে আমি গ্ৰহণ কৰিছোঁ নাই, আৰু সেই অভিজ্ঞতাটোক আমি শুধৰণি কৰি আমি এটা শুদ্ধ সিদ্ধান্ত বা শুদ্ধ পথত আমি আগবাঢ়ি আহিছোঁ নাই, এই কথাটো আমি চিন্তা কৰিব লাগিব। এতিয়া ব্যৱসায়জনৰ দৃষ্টিভংগীৰে যদি আমি চাওঁ, আমি আমাৰ ছাত্ৰ জীৱনত বহু সময়ত যেতিয়া এজন ল'ৰাই বা এজন ছাত্ৰীয়ে ভাল সফলতা লাভ কৰে, তেতিয়া তেওঁলোকক আমি এই ধৰণৰ অনুষ্ঠানবিলাক পাতি সম্বৰ্ধনা জনাওঁ। তাৰ আৰু কথাটো হ'ল যে আমি ভাবোঁ, আমি যিখন সমাজত আমি এই ধৰণৰ অনুষ্ঠানবিলাক পাতোঁ, অনুষ্ঠানবিলাক পাতি আমি এটা কথাই আশা কৰোঁ যে আমি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ, তেওঁলোকে সেই সম্বৰ্ধনাৰ পৰা প্ৰেৰণা পাই তেওঁলোকে নিজৰ ৰাস্তা বিচাৰি লওক, আৰু বিচাৰি লৈ তেওঁলোকে সমাজত প্ৰতিষ্ঠা লাভ কৰক, আৰু প্ৰতিষ্ঠা লাভ কৰি আমি যিখিনি মানুহে তেওঁলোকৰ ওপৰত আশা কৰিছোঁ সেই আশাটো তেওঁলোকে পূৰণ কৰক। ৰোহন চাওলা চিলভাৰ চাওলা ডাঙৰৰ পৰা আমি মানপত্ৰটো গ্ৰহণ কৰিব লগা হৈছে। দেৱজিৎ চাওলা আমি বিকাশ চাওলা ডাঙৰৰ পৰা মানপত্ৰটো গ্ৰহণ কৰিব লগা হৈছে। দেৱজিৎ চাওলা, ভনী চাওলা, এবার মেট্রিকৰ ভনী চাওলা, গুণানী চাওলাৰ পৰা আমি মানপত্ৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুমতি দিলোঁ। বীণাৱতী চাওলা, মেট্ৰিকৰ বীণাৱতী চাওলা, গৌৰাংগ চাওলা ডাঙৰীয়াৰ পৰা আমি মানপত্ৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। বীণাৱতী চাওলা, দনী চবৰ, দৰ্শন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে আৰু আমাৰ সমাজলৈ সুনাম কঢ়িয়াই আনিছে। দীক্ষিতা চাওলা, আৰু আমি দীক্ষিতা চাওলাৰ মানপত্ৰটো
আমাৰ আজি সন্মানীয় অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ অসীম চুতীয়া ছাৰৰ পৰা আমি আজিৰ মানপত্ৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া ডক্টৰ অসীম চুতীয়া ছাৰ আৰু এয়া দীক্ষিতা চাওৰা। माने बहुत दुरिया है जानने का दुरिया है की है राजा मजाक लगी बहुत की चोर है पहुंचा दीदी बाबू चोर पहुंचा दीदी बाबू देख সামৰণি মাৰি আমি ঘৰতে গৈ আছোঁ। গৰম বহুত